নমস্কাৰ, মোৰ চেনেলটোলৈ DK টেকন'লজি এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম ইউটিউবত লাইক আৰু ডিছলাইক কেনেকৈ হাইড কৰি থ'ব পাৰি। আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি দিছে তেনেহ'লে সেইসকলে ভিডিঅ'টো উপভোগ কৰক। বলক তেনেহ'লে স্ক্ৰীনলৈ যাওক। পোনপ্ৰথমতে আপোনালোকে যদি আপোনালোকৰ ইউটিউব ষ্টুডিঅ' এপটো ইনষ্টল নাই তেনেহ'লে প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি ল'ব। প্লে ষ্টৰৰ পৰা ইনষ্টল কৰাৰ পিছত আপোনালোকে ইউটিউব এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত ভিডিঅ'বিলাক দেখা হ'ব। ইয়াত মোৰ ইনষ্টাগ্ৰামৰ লিংক কেনেকৈ শ্বেয়াৰ কৰিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত মই লাইক আৰু ডিছলাইক হাইড কৰি থৈ দিম। চাওক, ইয়াত মই ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত যে কলম চিনটো আছে, কলম চিনটোত ক্লিক কৰি দিয়ক। কলম চিনটোত ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত টেগ যি লগায় টেগটো টিপি দিব। টেগ, কেটেগৰী, কমেণ্টছ এণ্ড মোৰ ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দি তলত শ্ব' হাউ মেনি ভিউৱাৰ্ছ লাইক দিছ ভিডিঅ' ইয়াত যে লেখা আছে এইখিনি ট্ৰিক চিনডাল মাৰা আছে, ইয়াত আপোনালোকে ট্ৰিক চিনডাল নোহোৱা কৰি দিব। তাৰপিছত আপোনালোকে বেক কৰি দিব। ইয়াত ছেভটো যে আছে ইয়াত ছেভটো কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া ইউটিউবত ভিডিঅ'টো চাবলৈ যাওক। মই এতিয়া ইউটিউবত আহিছোঁ। ইউটিউবত অহাৰ পিছত লাইব্ৰেৰীটো টিপিব। লাইব্ৰেৰী টিপি ইউৰ ভিডিঅ'ছত টিপিব। তাৰপিছত ইনষ্টাগ্ৰামৰ লিংক কেনেকৈ শ্বেয়াৰ কৰিব, ইয়াত আমি তাতে ইউটিউব ষ্টুডিঅ'ত গৈ হাইড কৰি থৈ আহিছিলোঁ। এতিয়া ইয়াত প্ৰমাণ চাম। ভাল লাগিছে যদি লাইক আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ আগলৈ ভিডিঅ' পাই যাই থাকিবলৈ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' দিম মই।